নমস্কাৰ এই মুহূৰ্তত নিউজ 24 বদলেনে আছো টংলাত আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ অফিচত আৰু তেওঁলোকে এটা মিছাতে এটা অপবাদ পাইছে এই অপবাদৰ বিষয়ে মই তেওঁলোকক ক্লিয়াৰিফিকেশ্যন ল'বলৈ আহিছোঁ ছাগলী চোৰ বুলি আখ্যা দিছে কোনোবা এটা ব্যক্তিয়ে কোনোবা এটা দলে তেনে ক্ষেত্ৰত মই আজি এইটো মুহূৰ্তত টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ বড়ো তেওঁৰ পৰা মই সবিশেষ জানিবলৈ ইয়াতে উপস্থিত হৈছোঁ বড়ো ডাঙৰীয়া আপোনালৈ নমস্কাৰ এইটো মুহূৰ্তত আপোনালোকক বিপিএফৰ প্ৰাৰ্থী খালিংগোৱাৰ সমষ্টিৰ বনজাদৈমাৰী মেল মিটিঙে আপোনাক সংগঠনটোক ছাগলী চোৰ বুলি ফালে তেওঁ ক'বলৈ বিচাৰি আছে নাজানো তেওঁ কি ধৰণৰ বা কি হক লৈ ফালে আপোনালোকৰ ছাগলী চোৰ বুলি কৈছে এইটো মুহূৰ্তত আপোনালোকে যিটো ছাগলী চোৰ নামটো পাইছে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব হয় কিছুমান দিন পূৰ্বে খালিংগোৱাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বনজাদৈমাৰী ডাঙৰীয়ে তেখেতসকলৰ নিৰ্বাচনী সভাত আমাৰ টংলা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ বিৰুদ্ধে এটা বেয়াকৈ বা ভিত্তিহীন কিছুমান কথা মানে তেখেতে কৈ আহিছে বা মন্তব্য মানে প্ৰদান কৰি আহিছে তেওঁ আমি শুনি আছোঁ যে তেখেতসকলৰ নিৰ্বাচনী সভাত কৈছে যে টংলা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই মানে ছাগলী চোৰ কৰি আনিছে তেখেতে কৈছে যে ছাগলীটো মানে খোৱা নাই মানে ৰাস্তাত এৰি থৈ আহিছে বুলি তেখেতে কৈছে তো কথাটো হ'ল মই এই মুহূৰ্তত স্পষ্টীকৰণ মই দিব বিচাৰিছোঁ যে বনজাদৈমাৰী তেখেতে যিমান মানে অগুল টুগুল বকিলেও সেইটো আমি গ্ৰহণ কৰিব নোৱাৰিব আৰু ৰাইজে তেখেতৰ যি কোৱা মন্তব্য সেইটো মন্তব্যটো মানে লৈ আজিৰ তাৰিখত উপকৃত হোৱা নাই কিয়নো বনজাদৈমাৰীয়ে এজন মিছলীয়া হয় তেখেতে আজিৰ মুহূৰ্তত যি সমাগত যি হ'বলগীয়া বিটিআৰ নিৰ্বাচনত তেখেতে জয়ী হ'বৰ কাৰণে বা জিকিবৰ কাৰণে তেখেতে মিটিঙে আকাৰে উগুল টুগুল বকি আছে আৰু গাঁৱে গাঁৱে সোমাই পেলাই বহুতো মানে কথা আমাৰ বিৰোধী কৈ আহিছে তেখেতৰ এইটো কালচাৰ হয় যে আমি ক'ব বিচাৰিছোঁ আমি ছাগলী চোৰ কৰা নাই চোৰৰ কাম হ'ল ছাগলীটো আনাৰ পিছত চোৰ কৰাৰ পিছত এজন চোৰে হয়তো বিক্ৰী কৰিব নহয়তো খাব আমিতো এইটো কৰাই নাই যে আচ্ছা এইটো মুহূৰ্তত আপোনালোকে ছাগলী চোৰ বুলি নাম পালে ছাগলীটো কেনেকৈ পাই আহিলে আপোনালোকে হয় আচলতে বহুত দিনৰ আগতে আমাৰ খালিংগোৱাৰ ব্লক UPPLৰ তৎপৰতাত যে এটা পৰিৱৰ্তনৰ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিলে এই পদযাত্ৰা কাৰ্যসূচীত সময়ত চলিত সময়ত বেংবাৰীৰ এখন গাঁৱৰ পৰা মানে ছাগলীয়ে ৰাইজৰ লগত আগে আগে গৈছিলে তাৰপিছত এটা ঠাইত ৰাইজে মানে এই পদযাত্ৰা কৰাৰ যিখিনি সদস্য আছিলে এই সদস্যসকলক মানে দিনৰ যিটো আহাৰ খোৱাৰ ব্যৱস্থা কৰিছিলে এইখন ঠাইতে ছাগলী গৈ পাইছিলে ৰাইজৰ সৈতে তাৰমানে যিটো পদযাত্ৰা অংশগ্ৰহণ কৰা তেওঁলোকৰ লগত ছাগলীটো আগে আগে আহি আছে তাৰপিছত সেইটো গৈ 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 আপোনালোকৰ যিটো ভোজনালয় পদযাত্ৰাক যি আহাৰ খুৱাব সেইটো জাগালৈ গৈ পালে নিশ্চয় তাৰপিছত আপোনালোকে কি কৰিলে তাতে একচুৱেলি মই ছাগলীটো দেখি পোৱা নাছিলোঁ এইটো সকলোৱে কৈছিলে আজিৰ তাৰিখতো কৈছে যে ভাত খোৱাৰ পিছতে মানে আহাৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া মানে যাবলৈ ওলালে পুনৰবাৰ এটা লক্ষ্য লৈ পিছত কি কৰিলে ৰাইজে যে মানে যেহেতু ইমান দূৰৰ পৰা ছাগলীটো আহিলে এটা ঠাইত যে ছাগলীটো মানে গোটাই দিয়াৰ কাৰণে বা উভতাই দিবৰ কাৰণে যে আমাৰ যিটো ভেহিকল আমাৰ যিটো বাহন
তাতে মানে ড্ৰাইভাৰক মানে চমজাই দিছিলে বা ডিগিত উঠাই দিছিলে আপোনালোকে জানিছিলে ছাগলী গৰাকী কোন ওভতাই দিবলৈ নাই নাই আমি নাজানো ছাগলী মালিক কোন আমি নাজানো ছাগলী মালিক নাজানাৰ কাৰণে আপোনালোকে গাড়ীত উঠালে গাড়ীত উঠাই পিছত যোনে বিচাৰে তেওঁলোকক দিবৰ কাৰণে আপোনালোকে আনিলে নেকি হয় মানে ৰাইজেও জানে যে ছাগলীটো ক'ৰ পৰা আহিছে সেইটো অকণমান জানে কিন্তু মালিক কোন সেইটো নাজানে জাষ্ট গোটাই দিলে পিছত আমাৰ ড্ৰাইভাৰে যি চিন্তা কৰিলে যে মইতো মানে ঘৰখনত দেখিবলৈ পোৱা নাই আৰু মানে মালিকক মানে দেখি পোৱা নাই যদি মানে আধা ৰাস্তাতে যদি ছাগলীটো গাড়ীৰ পৰা নুমাই যদি থৈ যোৱাৰ পিছত যদি ছাগলীয়ে নিজে যদি মালিকৰ ঘৰত গৈ নাপায় তেনেহ'লে কথাটো অকণমান বেলেগ হ'ব মানে প্ৰসংগটো বেয়া হ'ব বেয়া প্ৰসংগ আহিব পাৰে ইয়াৰ কাৰণে তেখেতে ড্ৰাইভাৰে ভাবি চিন্তি কৰি যে ঠিক আছে 120লৈকে মানে যাওঁ আৰু দিনো মানে সন্ধিয়ামান হ'লে সেই সময়ত পিছত তেখেতে চিন্তা কৰিলে যে নেক্সট দিনা আমি মালিকত চমজাই দিম কোনোবা মালিক ওলাই পিছত সেইখিনিতো চিন্তা কৰিলে আৰু তেখেতে ড্ৰাইভাৰে চিন্তা কৰিছিল যে সেই সময়তো মানে আজি পৰ্যন্ত BPFৰ কৰ্মীকৰ্তাসকলে মানে য'তে ত'তে যিকোনো মানে মুহূৰ্ততে যিকোনো মানে ঠাইতে মানে দিনে নিশাই মানে পাৰ্টি খাই আহিছে ইলেকশ্যনৰ বাবে সেই সময়ত যদি ছাগলীটো সন্ধানহীন হয় যে তেখেতসকলে লৈ ফালে যদি ছাগলীটো যদি খালেহেঁতেন তেনেহ'লে বদনাম এপিছ'ডত আহিলেহেঁতেন ইয়াৰ কাৰণে ড্ৰাইভাৰে ভাবি চিন্তা কৰি আনিলে তাৰপিছত নেক্সট দিনা মালিকক মানে তাতে ঘৰত গৈ পালে মালিকৰ হাতত ছাগলীটো মানে চমজাই দিলে বা উভতাই দিলে সেইটো হয় এইটো মুহূৰ্তত ছাগলী চুৰ বুলি পেলাই আপোনালোকক ক'বলৈ গৈ আছে স্বয়ং খালিংদুৱাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী BPFৰ বনজা দৈমাৰী মেলাই মিটিঙে কৈ আছে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আপুনি কি ক'ব না প্ৰতিক্ৰিয়া হিচাপে সেইটোৱে যে তেওঁলোকক কি ধৰণৰ কণ্ডেম দিব আপুনি আমি সেইটোৱে কণ্ডেম দিব বিচাৰিছোঁ যে তেখেতে এজন ৰাইজৰ প্ৰতিনিধি হয় আৰু 15 বছৰে তেখেতে এজন ৰাইজৰ প্ৰতিনিধি হিচাপে বা MCLA EM হয় তেখেতে কাম কৰি আহিছিলে তেখেতৰ নিচিনা এজন মহান ব্যক্তিৰ মুখত এইবিলাক মানে বেকাৰ কথাবোৰ যদি ওলাই থাকে তেনেহ'লে আমাৰ ৰাইজৰ এটা পৰিস্থিতি ভাল নহ'ব এটা বেয়া মানে প্ৰসংগ আহিব সেইটো আমি ক'ব বিচাৰিছোঁ কিয়নো তেখেতসকলে কৈ আহিছে যে মই এটা কথা মানে ইয়াত কৰিব বিচাৰিছোঁ যে তেখেতে কৈছে যে এপছুৱে যে নিশাই মানে গাঁৱে গাঁৱে সোমাই প্ৰৱেশ কৰি ফালে মানে মানুহৰ ঘৰত মানে যিকোনো মানে বাধা দিছে বা এনেকুৱা কিবা বেয়া কাৰ্যকলাপ তেখেতে কৰি আছে বুলি তেখেতে কৈছে সেইটো মিছা কথা এইটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ কিয়নো ৰাইজে চবেই জানে যে বনজা দৈমাৰী তেখেতে 15 বছৰ তেখেতে MCLA হৈ থাকিলে তেখেতে MCLA হৈ থকা সময়ত বা ক্ষমতাত থকা সময়ত তেখেতে ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই বৰঞ্চ তেখেতে সেই সময়ৰ পৰা আজি পৰ্যন্ত ৰাইজক মানে দুখীয়া শ্ৰেণীৰ ৰাইজক বা জনসাধাৰণক যে তেখেতে মানে ধাৰাবাহিকভাৱে প্ৰতাৰণা নিৰ্দিষ্টভাৱে এটা ভ্ৰষ্টাচাৰ লুণ্ঠন তেখেতে কৰি আহিছে প্ৰত্যেকটা দিশতে মানে তেখেতে মানে লুণ্ঠন কৰি আহিছে প্ৰতাৰণা কৰি আহিছে তাৰমানে আপুনি ক'ব বিচাৰিছে যিটো ছাগলীৰ উদ্দেশ্যলৈ আপুনি আমাৰ লগত কথা পাতি আছে তেনে ক্ষেত্ৰত ছাগলী চোৰৰ যিটো আখ্যা দিছে আপোনালোকক সেইটো তাৰমানে মিছা প্ৰলোভন আৰু তেওঁৰ হয় মিছা একচুৱেলি একদম মানে সেইটো 100% মিছা কথা তেখেতৰ এটা প্ৰপাগণ্ডা হয় কাৰণ তেখেতে ইমান বছৰে তেখেতে ক্ষমতাত থাকোঁতে কাম কৰিব পৰা নাই বৰঞ্চ ভ্ৰষ্টাচাৰ কৰি আহিছে সেইটো কথা মানে আজিৰ তাৰিখত সকলো ৰাইজে মানে অৱগত ইয়াৰ কাৰণে সকলো ৰাইজে আজিৰ মানে খালিংদুৱাৰ সমষ্টিত এতিয়া বনজা দৈমাৰীক বা BPF পাৰ্টিক মানে উফুৰাই পেলাবৰ কাৰণে এটা পৰিৱৰ্তনৰ বিচাৰি ৰাইজে মাৰ মান্দি আহিছে এটা UPPL দলকে মানে জিকা দিবৰ কাৰণে কাম কৰি আহিছে এইটো মুহূৰ্তত আমাৰ হাতত তথ্য আছে যি ছাগলী গৰাকী সেই ছাগলী গৰাকীৰ তথ্য আছে আপোনালোকক দেখাই আছোঁ মই এইটো মুহূৰ্তত ছাগলী গৰাকী কি কৈছে
কৰি নিয়া নাই এনে আগে আগে গৈ আছিল ছাগলীটো হয় যাই থাকোঁতে তাতে গাড়ীত খানা খোৱা জেগাৰ পৰা তাৰমানে গৃহস্থক ছাগলীটো গৃহস্থক থৈ যাম বুলি উঠাই লৈ আছে গাড়ীখনত হয় আমি চোৰ বুলি কোৱা নাই এনেই মিছা মাতি আছে নেকি শুনিছে আপোনালোকে যিটো ছাগলীগৰাকী তেওঁৰ মুখৰ পৰা আমি শুনিছোঁ কাৰ ভুল ৰাইজে এইটো বিচাৰ কৰিব যিহেতু এপছই ইয়াত ভুল কৰা নাই সেইটো স্পষ্ট ওলাই পৰিছে যি BPFৰ প্ৰাৰ্থী খালিংগড় সমষ্টি বঞ্জা দৈমাৰী আৰু যিকেইজন পালি নেতা তেওঁলোকে এপছক বদনাম কৰিবৰ কাৰণে বহুখিনি অজুহাত দেখাই ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে এইটো কিমান সত্য সেইটো নিৰূপণ কৰিব ৰাইজে এতিয়া বৰ্তমান মই আকৌ আহিব বিচাৰিছোঁ টংলাৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি তেখেতলৈ আমি বেছি দীঘলীয়া নকৰা আজি আলোচনা বিষয় যিখিনি আলোচনা বিষয় আমি কৰিছোঁ সেইখিনি যথেষ্ট যিয়ে নহওক মই এইটো মুহূৰ্তত আপোনাৰ মুহূৰ্তত আমি ছাগলীগৰাকীৰ যি মন্তব্য সেই মন্তব্যটো শুনিলোঁ ইয়াৰ মন্তব্যৰ ওপৰত আপুনি কি ক'ব হয় ছাগলী মালিকক আপুনি কি বুলি ক'ব এতিয়া মানে আপোনালোকে সকলোৱে এতিয়া ছাগলীগৰাকীত যিটো বক্তব্য সেইটো আপোনালোকে শুনি পালে যে আপোনালোকে স্পষ্ট হৈছে বুলি মই ভাবোঁ যে আমি ছাগলী যিটো মালিক ছাগলীৰ মালিক সেইটো টাইম মানে আমি লগ ধৰিছোঁ তেখেতে ছাগলীটো পোৱাৰ পিছত বহুত মানে উপকৃত হৈছে আমাক ধন্যবাদ জ্ঞাপন কৰিছে যে তেখেতে কৈছে যে তেখেতৰ মুখৰ পৰা আজিলৈকে তেখেতে কোৱা নাই যে টংলা আঞ্চলিক এপছে ছাগলীটো চুৰ কৰিছে আৰু তেখেতৰ যিটো গাঁৱৰ ওচৰ চুবুৰীয়া ৰাইজসকলক তেখেতে কোৱাই নাই যে ছাগলী চুৰ কৰিছে বোলে জাষ্ট এইটো বঞ্জা দৈমাৰীয়ে মানে ইলেকশ্যন জিকিবৰ কাৰণে এটা পৰিকল্পনা বা এটা প্ৰপাগণ্ডা হয় বুলি গম পোৱা গৈছে Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.